ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ প্ৰথম শ্ৰেণী ইংলিছ কিতাপখনৰ বিষয়ে ক'ম আৰু লেচনবিলাকো ক'ম। তোমালোকৰ ইংলিছ কিতাপখনৰ নাম হৈছে বিগিনাৰ্ছ ইংলিছ-1, এ টেক্সট বুক ফৰ ক্লাছ 1। তো কি আছে তোমালোকৰ কিতাপখনত চাম এতিয়া। ক্লাছ 1 কণ্টেণ্টছ লেচন নম্বৰ 1 আছে কাম লিটিল চিলড্ৰেন। লেচন নম্বৰ 2 আছে মাই ফেমিলি। লেচন নম্বৰ 3 আছে এনিমেল ৱৰ্ল্ড। লেচন নম্বৰ 4 আছে এ ডগ এন এ দ্য ৰেড ভেন। লেচন নম্বৰ 5 আছে এট দ্য মাৰ্কেট। লেচন নম্বৰ 6 আছে টু লিটিল হেণ্ডছ। লেচন নম্বৰ 7 আছে মাই বিউটিফুল ভিলেজ। লেচন নম্বৰ 8 আছে দ্য গ্ৰেডি ডগ। আজি ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই 1 নম্বৰ লেচনৰ বিষয়ে ক'ম। 1 নম্বৰ লেচনত আছে কাম লিটিল চিলড্ৰেন। কি আছে? কাম লিটিল চিলড্ৰেন। ইয়াত আছে তোমালোকৰ লেচন নম্বৰ 1। ইয়াত আছে বাইদেউজনীৰ লগত কণ ছাত্ৰ ছাত্ৰীসকলে ABCD কাৰ্ড গৈ বাইদেউক কৈছেগৈ, নহয় জানো? ইয়াত কি আছে? ABCDON HIJK এইবিলাক আছে। তো ইয়াত লেচন 1ৰ প্ৰথম লেচনটো হ'ল তোমালোকৰ এটা কবিতা আছে, লেটছ ৰিচেক অৰ চিং। কোৱা আৰু কৈ যোৱা। প্ৰথমতে দিছে কাম লিটিল চিলড্ৰেন। কাম লিটিল চিলড্ৰেন। কাম লিটিল চিলড্ৰেন। কাম লিটিল চিলড্ৰেন। কাম টু মি। কাম টু মি। ইয়াত কৈছে তোমালোকৰ আহা সৰু কণ ছাত্ৰ ছাত্ৰীসকল মোৰ লগত আহা। উই উইল চিং নাও ABC। উই উইল চিং নাও ABC। ইয়াত কৈছে মোৰ লগত কোৱা আৰু কোৱা ABC। ABC। ABCDEFG ABCDEFG HIJK LMNOP HIJK LMNOP LMNOPQRST LMNOPQRST UVWXYZ UVWXYZ XYZ sing with me. XYZ sing with me. Let's be friends with ABC. With ABC. আমি সকলোৱে মিলি ফ্ৰেণ্ডৰ লগত ABC কওঁ, এই বুলি কৈছে। এইটোৱে আছিল তোমালোকৰ প্ৰথম লেচনটো ছাত্ৰ ছাত্ৰীসকল। ইয়াত আছে তোমালোকে ভালকৈ পঢ়িবা। কাম লিটিল চিলড্ৰেন। কাম লিটিল চিলড্ৰেন। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰথম লেচনটো হ'ল 1 কাম লিটিল চিলড্ৰেন। কাম লিটিল চিলড্ৰেনৰ ইয়াৰ তাৰপিছতে আছে এক্টিভিটিছত আছে লেটছ গ্ৰেট ইটছ আদাৰ। আমি ইজনে সিজনৰ লগত স্কুলত কেনেকৈ কথা পাতিব লাগে বা কেনেকৈ কওঁ, হয় নাই? ইয়াত বাইদেৱে কৈছে গুড মৰ্ণিং চিলড্ৰেন। বাইদেৱে কৈছে গুড মৰ্ণিং মেম। ছাত্ৰ ছাত্ৰীবিলাকে কৈছে গুড মৰ্ণিং মেম। প্লিজ চিট ডাউন।
তোমালোকে প্লিজ বহা, অনুগ্ৰহ কৰি তোমালোকে বহা। ছাত্ৰ ছাত্ৰীবিলাকে কৈছে থেংক ইউ মেম। তাৰপিছত আকৌ বাইদেৱে কৈছে হাউ আৰ ইউ চিলড্ৰেন, তোমালোকৰ খবৰ কেনেকুৱা ছাত্ৰ ছাত্ৰীসকল। ছাত্ৰ ছাত্ৰীবিলাকে কৈছে ফাইন থেংক ইউ মেম, আমি ভালেই আছোঁ মেম। তাৰপিছত আকৌ বাইদেউ এজনীয়ে কৈছে ইউ উড লাইক দিছ লিচেন টু এ ষ্টৰী টুডে চিলড্ৰেন, আজি মই তোমালোকক এটা সাধু ক'ম বুলি কৈছে। আকৌ ছাত্ৰ ছাত্ৰীবিলাকে কৈছে য়েছ মেম, তেনেকৈ কৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এক্টিভিটিছৰ 2 নম্বৰতে আছে লুক এট দ্য পিকচাৰ এণ্ড টক এবাউট ইট, ছবিখনলৈ চোৱা আৰু কোৱা। ছবিখনতে আছে এজনী চৰাই আৰু এজনী পৰুৱা সাঁতুৰি থকা দেখিছোঁ আমি, নহয় জানো। এই ছবিখনত 3 নম্বৰতে আছে লেটছ পুট এ ট্ৰিক অন দ্য ওৱানছ ডেট ইউ হেভ চিন বিফ'ৰ, তোমালোকে ইয়াত দেখিছা নেকি আগতে ক'ৰবাত এ ডভ ক'ৰবাত দেখিছা নেকি তোমালোকে, এ পিগিয়ন দেখিছা নেকি, এ কক দেখিছা নেকি, এ ক্ৰ' দেখিছা নেকি, এন এণ্ট দেখিছা নেকি। তো এইবিলাক টিক মাৰিব কৈছে। নাও ৱৰ্ক ইন গ্ৰুপ, লেটছ টক এবাউট বাৰ্ড এণ্ড এণ্টছ, টেল এনিথিং ইউ নাও ডেম, পঢ়িবলৈ লাইন পাতি গৈছে। আৰু ডু ইউ নাও এনি ষ্টৰি এবাউট বাৰ্ডছ অৰ এণ্টছ, তো পৰুৱা আৰু চৰাইৰ বিষয়ে চৰাইক লৈ তোমালোকে কিবা সাধু জানা নেকি, তাৰ বিষয়ে ক'বলৈ কৈছে। তো আজিলৈ এক্টিভিটিছ 3 নম্বৰতে সামৰণি মাৰিছোঁ ছাত্ৰ ছাত্ৰীসকল। নেক্সট লেচনত তোমালোকক দেখুৱাম ভালকৈ কি আছে। আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ এক্টিভিটিছৰ 3 নম্বৰলৈকে। তোমালোকে ভিডিঅ'টো ভালকৈ চাবা, আৰু যদি কিবা বুজি পোৱা নাই ভালকৈ বুজাই দিম। কাম চিলড্ৰেনৰ বিষয়ে যদি কিবা বুজি পোৱা নাই ভালকৈ বুজাই দিম, ক'বা মোক কমেণ্ট বক্সত ছাত্ৰ ছাত্ৰীসকল। ঠিক আছে।